নমস্কাৰ মিচিঙানু লুটাদৰ সমূহ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ঢকুৱাখানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে প্ৰতিবাদ সভা। ঢকুৱাখানাত আজি ভাৰতীয় জাতীয় কংগ্ৰেছ ঢকুৱাখানা জিলা সমিতিৰ আহ্বানত সৰ্বদলীয় প্ৰতিবাদী সভা ৰূপায়ণ কৰা হয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে ঢকুৱাখানাত উপস্থিত হৈ ঘোষণা কৰিছিল 100খন বিচনাযুক্ত এখন উন্নত চিকিৎসালয়। আজি কিন্তু 4 বছৰ পিছতো কিন্তু স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰীজনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। তাৰ পৰিৱৰ্তে নাৰায়ণপুৰলৈ মেডিকেলখনৰ স্থানান্তৰিত কৰা জাননীয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা প্ৰতিশ্ৰুতিৰ বাবে আজি ঢকুৱাখানাত কংগ্ৰেছ দলৰ আহ্বানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। সৰ্বদলীয় নেতাকৰ্মীৰ উপস্থিত এই প্ৰতিবাদী সভা অনুষ্ঠিত হয়। মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ স্বাস্থ্য আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঢকুৱাখানাত এখন চিভিল হস্পিটেল দিয়াৰ কথা আছিলে। তাৰমানে লখিমপুৰ মেডিকেল কলেজখন যেতিয়া হ'ব হোৱাৰ পিছত এই চিভিল হস্পিটেলখন ঢকুৱাখানাত দিয়াৰ কথা আছিল। কিন্তু আজি আশ্চৰ্যজনকভাৱে এই চিভিল হস্পিটেলখন নাৰায়ণপুৰলৈ নিয়া বুলি আমি গম পাইছোঁ। গতিকে ই অতি দুৰ্ভাগ্যজনক ঘটনা। তেওঁলোকে উপজেলাৰ নামত বম ফুটালে বা ইলেকশ্যনৰ আগত ডাঙৰ ডাঙৰ বম ফুটালে, চিভিল হস্পিটেল দিম বুলি ক'লে, দিচাংমুখ টেকেলি পুটা দিম বুলি ক'লে। গতিকে ঢকুৱাখানা ৰাইজক আৰু কিমান ঠগিব। গতিকে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে চিভিল হস্পিটেল এখন লাগে আৰু উপযুক্ত পৰ্যাপ্ত সকলো ধৰণৰ আন্তঃগাঁথনি আপোনাৰ এক্সৰেৰ পৰা আৰম্ভ কৰি পষ্টমৰ্টেম ব্যৱস্থালৈকে আৰু সকলো বিভাগীয় ডক্তৰ ঢকুৱাখানা হস্পিটেলত দিবৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ।